ধৰণে ইছলাম ধৰ্মীয় লোকক দিলে ইফতাৰ পাৰ্টি। বৰগাং কেন্দ্ৰীয় জামে মছজিদত হিন্দু মুছলমানৰ সমন্বয় বাৰ্তা। যি সময়ত সমগ্ৰ দেশব্যাপী অতি ধৰ্মীয়বাদ তথা ধৰ্মীয় অসহিষ্ণুতাই গা কৰি উঠাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ সমাজ জীৱনৰ প্ৰতি প্ৰবল ভাবুকিৰ সৃষ্টি কৰিছে, সেই সময়ছোৱাতে বিহালীৰ বৰগাঙত দেখা পোৱা গ'ল সমন্বয় বাৰ্তা। হিন্দু আৰু ইছলাম ধৰ্মীয় লোকে একেলগে বৰগাংস্থিত কেন্দ্ৰীয় জামে মছজিদত পালন কৰিলে ইছলাম ধৰ্মীয় লোকৰ পবিত্ৰ ৰমজান মাহৰ অন্তিমটো ইফতাৰ পাৰ্টি। অখিল অসম ভোজপুৰী পৰিষদৰ বিহালী আঞ্চলিক সমিতিয়ে বিহালীৰ ইছলাম ধৰ্মীয় লোকসকলক পবিত্ৰ ৰমজান মাহ আৰু ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু সমন্বয় বাৰ্তা প্ৰদান কৰাৰ উদ্দেশ্যে বৰগাঙৰ জামে মছজিদত ভিন্ন খাদ্য সম্ভাৰলৈ উপস্থিত হৈ ইছলাম ধৰ্মীয় লোকৰ ৰজা সমাপন কৰি শুভেচ্ছা জনায়। বিহালীৰ পৰা অম্লান কাশ্যপ সাহাৰ প্ৰতিবেদন। বিহালীৰ যি সমাজ ব্যৱস্থা অতীজৰ পৰা আমি দেখি আহিছোঁ যে অসমৰ বিভিন্ন ঠাইত বিভিন্ন ৰকমৰ ঘটনা ঘটিছে, যদিও বিহালীত কেতিয়াও কোনো ৰকমৰ সাম্প্ৰদায়িক সংঘৰ্ষ ইয়াত হোৱা নাই। ডাঙৰ ডাঙৰ ঘটনাকো ইয়াৰ ৰাইজে কথা পাতিয়েই সমাধান কৰিব পাৰিছে। গতিকে বিহালীত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ ধৰ্মীয় লোকসকল এক ভাতৃত্ববোধেৰে সদায় থাকি আহিছে আৰু সেই একেই ব্যৱস্থাকে আমি আগুৱাই লৈ যাব লাগিব। আৰু আমাৰ অগ্ৰজৰ পৰা আমি যি পৰম্পৰা পাইছোঁ, যি ঐতিহ্য আমি পাইছোঁ, সেইখিনিকে আমি অনুজসকলক আমি গতাই দিব লাগিব। এখন সুস্থ বাতাবৰণৰ বিহালী আমি দিব লাগিব। বৰ্তমান ৰাজ্যত যিটো ধৰ্মীয় অসহিষ্ণুতাৰ বাতাবৰণ চলিছে, সেই সম্পৰ্কত কিবা মেছেজ দিব বিচাৰে নেকি ৰাজ্য? হয়, মেছেজ এটা দিব বিচাৰোঁ যে ধৰ্মীয় যিখিনি সাম্প্ৰদায়িক মন্তব্য চলি আছে, আচলতে আমি সকলো মানুহেই হওঁ। ঈশ্বৰৰ সৃষ্টি মানুহ হিচাপে আমি আছোঁ আৰু মানৱতাই হ'ল চবতকৈ ডাঙৰ ধৰ্ম। মানৱতাহীন কোনো ধৰ্মই ধৰ্ম হ'ব নোৱাৰে কেতিয়াও। সকলো ধৰ্মগ্ৰন্থ যদি আপোনালোকে ভালকৈ চাই আমি যদি চাওঁ, তেনে আমি দেখিম তাৰ মূল কথাটোৱেই হ'ল মানৱতা। আৰু মূল কথাটো মানৱতাক যদি আমি মানি চলোঁ, তেনেহ'লে ক'তো কোনো ৰকমৰ ঘটনা কেতিয়াও ঘটিব নোৱাৰে। হয়, বৰ ভাল লাগিল, খুব ইতিবাচক। তেওঁলোকৰ এই আন্তৰিকতা আমি সাদৰে গ্ৰহণ কৰিছোঁ আৰু আশা ৰাখিছোঁ তেখেতসকলক সকলোকে সুস্বাস্থ্য ৰাখিব আল্লাহ তালাই আৰু আমাক সকলোকে মিলাপ্ৰীতিৰে বসবাস কৰিবৰ কাৰণে এটা বাতাবৰণ আমি পাম। ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়। বঢ়িয়া লাগিছে। আমি আগৰ পৰা মিলি আহিছোঁ আৰু এতিয়াও যেনেকৈ আমি ছট পূজা ভোজপুৰী পৰিষদ পাতোঁ, আমাৰ ইছলাম ধৰ্মৰ ব্যক্তিসকল তাত যোগদান দিয়ে। আৰু আমি ভাবিছোঁ যে ইফতাৰ পাৰ্টি পাতি পেলাই আমি অসমত নহয়, বিহালীত নহয়, পুৰা ভাৰতবৰ্ষক সেইটো মেছেজ যাওক আৰু ভাৰতবৰ্ষৰ বাহিৰতো যাওক যে আমি ভাৰতবাসী সকলো এক, ইছলাম হওক আৰু হিন্দু হওক, আমি দুইজন এক। বাহিৰৰ মানুহ পাকিস্তানৰ বাংলাদেশ হওক, বেলেগ জেগাৰ মানুহ কয় হিন্দু মুছলিম ইণ্ডিয়াত, তেনেকৈ নহয়। আমি সকলো এক, আমি সকলো ভাৰতবাসী। ইয়াত আমাৰ প্ৰবক্তাই ক'লে যে ইয়াত দুইটাই জাতি হৈছে, মানুহ জাতিৰ ভিতৰত নৰ আৰু নাৰী দুইটাই। হয়, এইটো কাৰণে ইফতাৰ পাৰ্টি ইয়াত মই ফাৰ্ষ্টবাৰ সম্পাদকৰ ওচৰত কৈছোঁ, কোৱাৰ পাছত ৱেলকাম দিছে। আমি এইটো ইফতাৰ পাৰ্টি পাতি পেলাই ইমান খুচি যে আমি ক'ব নোৱাৰোঁ। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। যিটো সময়ত ভাৰতত তাৰমানে হিন্দু মুছলমান শিখ খ্ৰীষ্টান বুলি এটা ৰাজনীতি চলিছে, সেইটো সময়ত আপোনাৰ নাই, আমাৰ ইয়াত নাই এইবিলাক একো নাই আমাৰ তাত। আমি সকলো এক। আমি এইটো মেছেজ দিবৰ কাৰণে আপোনালোকৰ মাতিছোঁ আৰু এইটো দেখাবলৈ বিচাৰিছোঁ যে আমি হিন্দু মুছলিম সকলো এক, একেলগত খাব পাৰোঁ, একেলগত থাকিব পাৰোঁ, একেলগত আমি থাকিব পাৰোঁ। আমাৰ এইটো কাৰণে আমি গোটেই অসমত, গোটেই ভাৰতবৰ্ষক এইটো আপোনালোকৰ জৰিয়তে পঠাবলৈ বিচাৰিছোঁ।